নমস্কাৰ মই বিকি আৰু আপোনালোকে হয়তো সকলোৱে এছএছচি যদি 2022 যি ৰিটেন এক্সাম আহিবলগীয়া ৰিটেন এক্সাম 10 তাৰিখৰ পৰা হ'ব তাৰ এডমিট কাৰ্ডৰ কেতিয়া হ'ব ৰৈ আছিল আৰু ফাইনেলি হিটো ষ্টেটাছ আহি গ'ল কিন্তু আপোনালোকে এতিয়া চাব নাপাব কাৰণ হেতু আমাৰ ৰিজন মানে এছএছচি এনিয়া ৰিজনত অহা নাই আৰু এছএছচিৰ এটা নিয়ম থাকে এছএছচি ডাইৰেক্ট সকলোকে একেলগে নিদিয়ে এছএছচিৰ বহুকেইটা ভাগ আছে এছএছচি এনিয়াৰ যিটো আমি পঢ়ো নৰ্থ ইষ্টাৰ্ণ ৰিজন এছএছচি চেণ্ট্ৰেল এছএছচি সাউথ এছএছচি কেকেআৰ এনেকুৱা বহুকেইটা ৰিজন আছে আৰু প্ৰত্যেক ৰিজনত বেলেগকে দিয়ে তো এতিয়া এছএছচি কেকেআৰ ৰিজন যিটো আছে তাত হিটো আপডেট আহিছে মানে এছএছচি কেকেআৰ ৰিজনত যিবিলাক কেণ্ডিডেট এপ্লাই কৰিছে সেই দুই এখন ষ্টেটৰ তেওঁলোকে নিজৰ মানে এপ্লিকেশ্যনখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সেইটো চাব পৰা অপশ্যনটো আহি গৈছে তেওঁলোকৰ এছএছচি কেকেআৰ ৱেবছাইটত আৰু মই সাইডত লগাই দিছোঁ এছএছচি কেকেআৰ ৱেবছাইটটো ভিজিট কৰাত মই ট্ৰাই কৰি আছোঁ কৰা নাই সাৰ্ভাৰ ডাউন হৈ গৈছে তো অতি শীঘ্ৰে 2 এদিনতে হয়তো আমাৰ এছএছচি এনিয়াৰতো দুই এদিন নহয় কালি বা আজি ৰাতিলৈকে আমাৰ এনিয়াৰতো আহি যাব আৰু আপোনালোকে লগ ইন কৰি এইটো চাব পাৰিব তো এইটো আজিৰ আপডেট আছিল মই যিটো অলপ আগত গম পালোঁ আৰু কনফাৰ্ম নাছিলোঁ তো মই কোৱা নহ'ল এতিয়া মই কনফাৰ্ম হ'লোঁ কথাটো এইভাবে লগালগ আপোনালোকক জনাই দিলোঁ ধন্যবাদ